এটা খালত দুটি আহে কথা পাতে কানে কানে শিকাইছিলে মনত আছে না সবৰে মনত আছে আছে তাত আমি কি শিকিছিলো কিহৰ বিষয়ে শিকিছিলো হা যুগৰ বিষয়ে আচ্ছা আজি মই বেলেগ এটা গান কম তোমালোকৰ আগত তোমালোকে সকলোৱে সহযোগ কৰিবা ঠিক আছে ধৰি লোৱা হ'ল আমাৰ এইখিনিতে এটা গছ আছে ইয়ালৈকে ধৰি লোৱা হ'ল এইখিনিতে এটা গছ আছে ঠিক আছে আৰু আমাৰ এইকেইটা হৈছে চৰাই ঠিক আছে এইটা বহুত ডাঙৰ ডাঙৰ চৰাই হা এইকেইটা হৈছে আমাৰ চৰাই আৰু ইয়াতে এটা ডাঙৰ গছ আছে মোৰ লগতে তোমালোকে প্ৰত্যেকে গানটো গাই যাবা ঠিক আছে পাঁচটা চৰাই আছিল এডাল গছত তাৰে উৰি গ'ল মনৰ দুখত কেইটা থাকিল চাৰিটা ঠিক আছে মানে কি পাঁচটা চৰাইৰ পৰা আমি এটা চৰাই যদি আমাৰ উৰি যায় তেতিয়া আমাৰ কেইটা চৰাই থাকিব চাৰিটা অৰ্থাৎ পাঁচটা বস্তুৰ পৰা যদি এটা বস্তু আমি পেলাই দিওঁ বা কৰবালৈ কিবা কাৰণে বেয়া হৈ যায় তেতিয়াহ'লে তাত কেইটা থাকিব আৰু আমাৰ চাৰিটা ঠিক আছে নেক্সট আকৌ ক'বা চাৰিটা চৰাই আছিল এডাল গছত তাৰে উৰি গ'ল মনৰ দুখত কেইটা থাকিল তিনিটা তাৰমানে চাৰিৰ পৰা এক গ'লে কিমান থাকে তিনি থাকে ঠিক আছে এইটোকে কোৱা হয় বিহু বুজি পাইছা না কথাটো মানে আমাৰ পাঁচটা আছিলে প্ৰথমতে তাৰ পৰা এটা গুচি গ'ল পাঁচৰ পৰা এক গ'লে কিমান থাকিলে চাৰি এইটো হৈছে আমাৰ বিহু ঠিক তেনেকে চাৰিটা চৰাই আছিল তাৰ পৰা এটা চৰাই গুচি গ'ল আৰু কেইটা চৰাই থাকিলে আমাৰ তিনিটা এইটো হৈছে আমাৰ বিহু